Hi guys, আজি মই এয়া পইতা ভাত খাই আছোঁ। এয়া আচাৰ আপোনালোকক মই দেখাই দিওঁ দেই। এইটো চাওক চাটনি, ৱাও। এয়া চাওক আলু পিটিকা, আপোনাৰ জিকা বইল কৰা আৰু ভাত কেৰেলা বইল, তাৰ লগত আচাৰ, ভোট জলকীয়া আচাৰৰ আপোনাৰ তেল, উফ কি সুন্দৰ। আৰু এই আপোনাৰ পানী দিয়া ভাতখিনি গুৱাহাটী ফালৰ মানুহে পন্তা ভাত বুলি কয় আৰু আমি পইতা ভাত বুলি কওঁ। এনেধৰণৰ গৰম দিনত আজি বতৰ ডাৱৰীয়া, আপোনালোকে এনেকৈ মই ভাবোঁ পন্তা ভাতটো খাব লাগে। কিন্তু যদি ভাল লাগিলেহেঁতেন ইয়াৰ লগত যদি গৰৈ মাছৰ আপোনাৰ পুৰা গৰৈ মাছ এটা হ'লহেঁতেন। গতিকে তথাপিতো মই আপোনাৰ খুব তৃষ্টিৰে এমুঠি খাই দেখাওঁ আপোনালোকক এগৰা। কি সুন্দৰ। এয়া চাওক ভাতকেৰেলা আলু আৰু জিকা বইলৰ অকণ পিটিকা, আৰু এয়া আচাৰ। এতিয়া মই খাওঁ, আপোনালোকৰ মুখ লাগিব পাৰে দেই। আপোনালোকৰ জিভাৰ পানী পৰিছে। আপোনালোকে আজি গৰম ভাতকে গৰম পানী দি তিয়াই পেলাই খাব অকণমান, যদিও ঘৰত গালি চালি পাৰে তথাপিতো খাব, ভাল পাব খাই দেই। আজিলৈ আহোঁ, বাই।